সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰতিজন নাগৰিককে কৰোনা মহামাৰী আতংকই শংকিত কৰি তুলিছে। এই কৰোনাৰ মহামাৰী সন্ত্ৰাসৰ সময়ছোৱাত খুব সাৱধানতা অৱলম্বন কৰি সুৰক্ষিত থাকি দিনবোৰ উদযাপন কৰাৰ মানসেৰে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে প্ৰেৰণা এই আলোচনীয়ে আবৃত্তি কৌশলে সুন্দৰ পদক্ষেপ অব্যাহত ৰখাৰ প্ৰয়াসেৰে কোভিড-19ত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী মহান ব্যক্তিলৈ উৎসৰ্গা কৰি লিখা শ্ৰদ্ধাৰ বিশ্ব দেওধাই ফুকনৰ এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম সৰা ফুল। উৰুকাৰ জোনাক ৰাতি, কাষত নাই তুমি, আকাশৰ তৰা গণি গণি হাতত এমুঠি জোনাক লৈ কবিতাত ৰং বোলাইছোঁ তোমাৰ কথাকে ভাবি ভাবি। নিষ্ঠুৰ সময় নিদ্ৰাৰ সিদ্ধান্তই লৈ গ'ল তোমাক আঁতৰাই। কবিডৰ নাম লৈ কাণত বাজি ৰ'ল মাথো তোমাৰ সেই সুমধুৰ সুৰবোৰ। নাজানো আজি ক'ত তুমি, তোমাৰ খবৰ কি? ফুলনিৰ মাজত কেতিয়াবা তোমাক বিচাৰি চাওঁ, কেতিয়াবা পদূলিৰ কৃষ্ণচূড়াজোপাৰ দৰে সৰাপাত দেখিলা বুটলি মনৰ দুখবোৰ পাতল কৰোঁ। তোমাৰ ভাষাবোৰ বিচাৰি, তোমাৰ সুৰবোৰ বিচাৰি ক'ৰবাত যেন তোমাক লগ পাওঁ। কেতিয়াবা তোমাৰ গীতবোৰকে চিঞৰি চিঞৰি গাওঁ। জানোচা তুমি সাৰ পাই উঠা, তাতো তোমাৰ সঁহাৰি নাই। চাৰিওফালে এক তমময় পৰিৱেশ। হঠাতে কিয় এনে হয়? জকমকাই ফুলি থকা ফুলবোৰ অকালতে মৰহি যায়। সকলোবোৰ যেন কিবা অতীত হৈ গ'ল।